বৰদিনত অসমীয়া খ্ৰীষ্টানসকলৰ খাদ্যাভ্যাস। কাইলৈ পবিত্ৰ বৰদিন। যীশু খ্ৰীষ্টৰ জন্মদিনটোক সমগ্ৰ বিশ্বৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হয়। অসমত বসবাস কৰা অসমীয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে কিদৰে উদযাপন কৰে বৰদিন? কি খাদ্য প্ৰস্তুত কৰে বৰদিনত? আজিৰ পৰা প্ৰায় 2000 বছৰৰ পূৰ্বে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক যীশু খ্ৰীষ্টৰ জন্ম হৈছিল আৰু তেখেতৰ এই জন্ম দিৱসটোকে আমি খ্ৰীষ্টিয়ানসকলে খ্ৰীষ্টমাছ অথবা বৰদিন হিচাপে উদযাপন কৰোঁ। আমাৰ অসমত থকা অসমীয়া খ্ৰীষ্টিয়ানসকলেও বৰদিনটো বৰ উলহ মালহেৰে পালন কৰে। এক কথাত ক'বলৈ গ'লে অসমীয়া খ্ৰীষ্টান লোকসকলৰ ভোগালী বিহু আৰম্ভ হয় বৰদিনৰ পৰাই। তেওঁলোকে মাথো সৰ্বসাধাৰণে ভবাৰ দৰে কেক প্ৰস্তুত কৰিয়েই নথয়, প্ৰস্তুত কৰে অসমীয়া থলুৱা খাদ্য, পিঠা পনা, লাড়ু, জলপান আদি ভিন্ন ব্যঞ্জন। বৰদিনৰ দুদিন আগৰ পৰাই অসমৰ চুকে কোণে শুনা যায় ঢেঁকীৰ মাত, চাউল খুন্দি পিঠা বনায়, ঠিক যেন প্ৰাক ভোগালীৰ পৰিৱেশ। আমি সকলোৱে জানো যে বৰদিনৰ মুখ্য খাদ্য হৈছে কেক। আমি বিভিন্ন প্ৰকাৰৰ কেক বৰদিনত বনাওঁ, কিন্তু ইয়াৰ বাহিৰেও অসমত থকা অসমীয়া খ্ৰীষ্টিয়ানসকলে অসমৰ থলুৱা খাদ্য যেনে তিল পিঠা, ঘিলা পিঠা, নাৰিকল পিঠা, চুজিৰ লাড়ু, নাৰিকলৰ লাড়ু, পপ, সন্দেশ ইত্যাদি ধৰণৰ অসমীয়া পিঠা পনাও বৰদিনত বিশেষকৈ বনাওঁ। এনেদৰে অসমীয়া থলুৱা পৰম্পৰাগত খাদ্য সম্ভাৰেৰে উদযাপিত হয় অসমৰ বৰদিন। পবিত্ৰ বৰদিনৰ প্ৰাক্ষণত ব্ৰহ্মপুত্ৰ লাইভৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক শুভকামনা আৰু ওলগ যাচিলোঁ। ব্যুৰ' ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ।